নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্পবয় ইউটিউব চেনেল। বন্ধুসকল, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক 25% মাচুল ৰেহাই দিয়া নিৰ্দেশ শিক্ষা বিভাগৰ। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক অসমত অন্ততঃ 25% মাহেকীয়া মাচুল ৰেহাই দিয়াৰ নিৰ্দেশনা শিক্ষা বিভাগৰ। প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই ৰেহাই দিয়াৰ আহ্বান। মে মাহৰ 1 তাৰিখৰ পৰা মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ। বন্ধুসকল, 2 নম্বৰ খবৰটোৱে হৈছে চিকিৎসকে বৰফলাৰে বুজিব পৰাকৈ প্ৰেছক্ৰিপশ্যন লিখক। চিকিৎসকৰ হাতৰ আখৰ বেয়া, ধৰিব নোৱাৰি প্ৰেছক্ৰিপশ্যনত লিখা ঔষধৰ নাম। একাংশ চিকিৎসকে সদায়ে কঢ়িয়াই লৈ ফুৰে এই অপবাদ। চিকিৎসকসকলক ৰোগীৰ প্ৰেছক্ৰিপশ্যন বৰফলাত লিখিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰক শীঘ্ৰে জাননী জাৰি কৰিবলৈও নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। ন্যায়াধীশগৰাকীৰ মতে, ন্যায়ালয়ে ভাবে চিকিৎসকসকলে এই দিশত এখোজ অধিক আগুৱাই গৈ প্ৰেছক্ৰিপশ্যনসমূহ স্পষ্ট হৰফৰে বৰফলা ব্যৱহাৰ কৰি লিখাটো অপৰিহাৰ্য। বুজিব নোৱাৰাকৈ লিখা প্ৰেছক্ৰিপশ্যনৰ ফলত মেডিকেল লিগেল গোচৰসমূহত প্ৰতিকূল ন্যায়িক ফলাফল পোৱাৰো সম্ভাৱনা বাঢ়ে। উল্লেখযোগ্য যে 2016 চনত মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই চিকিৎসকসকলক প্ৰেছক্ৰিপশ্যনত দৰৱৰ জেনেৰিক নাম বৰফলাৰে লিখিবলৈ নিৰ্দেশ দিছিল। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। আছুক উভতি ধৰিলে পীয়ুষ হাজৰিকাই। আছুৱে হিমন্ত বিশ্ব শৰ্মাক ছুপাৰ চিএম বুলি কোৱা মন্তব্যক উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেওঁ ক'লে যে যিহেতু আছু বিৰোধী দলসমূহক এটা কথা নিশ্চিত কৰিলে যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব, দলটোক ৰাজনৈতিকভাৱে পৰাস্ত কৰাটো সম্ভৱ নহয়। সেইবাবে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰিলৈ সকলোৱে। ইফালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছেনে বুলি সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী পীয়ুষ হাজৰিকাই ক'লে যে যিহেতু হিমন্ত বিশ্ব শৰ্মা 20 বছৰৰ ৰাজনীতিৰ পথাৰত আছে আৰু মুখ্যমন্ত্ৰী পতা দায়িত্ব দল আৰু বিধায়কৰ। কিন্তু বাৰে বাৰে বিধায়কে প্ৰসংগ আনি মুখ্যমন্ত্ৰী পতা সন্দৰ্ভত উল্লেখ কৰা কথাই আজি বিশেষ গুৰুত্ব লাভ কৰিছে। কিয়নো কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাৰ দৰে কাৰ লগত কিমান বিধায়ক সেই ৰাজনীতি হ'বগৈ আছে নেকি বিজেপি দলটোত। আনহাতে অসম চুক্তি 6 নম্বৰ দফা সন্দৰ্ভত বিৰোধীয়ে কোৱা প্ৰসংগত মন্ত্ৰী হাজৰিকাই ক'লে যে 12জনীয়া কমিটিয়ে যি সিদ্ধান্ত ল'ব সেয়া চূড়ান্ত সিদ্ধান্ত হ'ব নোৱাৰে। 3.39 লাখ মানুহক প্ৰতিনিধিত্ব কৰা বিধায়কে এটা সময়ত জবাবদিহি হ'ব লাগিব। গতিকে বিধানসভাত গৃহীত হোৱা প্ৰয়োজন। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।